নমস্কাৰ, আপোনালোক সকলোকে নমস্কাৰ জনালোঁ আৰু আপোনালোকৰ দিনটো শুভ হওক তাৰেই কামনা কৰিলোঁ। আৰু আজি মই যোৱাকালি মোৰ লগত এটা ঘটনা ঘটি গ'ল। সেই ঘটনাটোকে আপোনালোকৰ আগত ক'বলৈ আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু যদি ভিডিঅ'টো চাই যদি আপোনালোকে পাৰে মোক অকণমান সহায় আগবঢ়াব, কিবা এটা উপায় দিব, কিজানি মই অকণমান সকাহ পাওঁ। ঘটনাটো এনেকুৱা আছিল, যোৱাকালি মই তেজপুৰত আছোঁ। তেজপুৰ মিছন চাৰিআলিত এখন চব্জি বজাৰ বহে, বহুত ডাঙৰ বজাৰ, চব বস্তুৱে ওলায় তাত। মই 4:30মান বজাত সেই বজাৰখনলৈ মই ওলাই গ'লোঁ স্কুটিখন লৈ। যেতিয়া 4:30মান বজাত মই বজাৰখনলৈ ওলাই গ'লোঁ, বজাৰখনত তেতিয়া ধৰক ৰ'দ আছিলে। মই বাহিৰৰ লাইটটো দি থৈ নগ'লোঁ। তাৰপিছত লাইটটো দি থৈ নাযাওঁ আৰু মোৰ ঘৰত এটা জাৰ্মান শ্বেফাৰ্ড আছে, তাকো বহুত গৰম কাৰণে মই বাহিৰত নথৈ ৰুমটোত মই লক কৰি থৈ গৈছোঁ। ভাবিছোঁ সি অকণমান ফেনৰ তলতে শুই থাকক, মইতো আহিমেই, ইমান দেৰি নহ'ব, যিহেতুকে মই কেইটামান চব্জি আৰু চাহ খোৱা কিবাকিবি মিঠাই চিঠাই বা বিস্কুট চিস্কুট কেইটামান আনিম বুলিয়ে মই ওলাই গৈছিলোঁ। তাৰপিছত গৈ পাওঁতে 4:30মানত গৈ পাওঁতে লাহে লাহে মই স্কুটিখন চলাইছোঁ, কাৰণ যিহেতুকে মোৰ হাতত অকণমান দুখ পাইছিলোঁ মাজতে, আপোনালোকে জানেই। গৈ পেলাই মই বজাৰ পাওঁতে প্ৰায় 5টামানেই বাজি গ'ল। ট্ৰেফিক জাম তাতে 5টামান বাজিল। যে 5টামান বজাত মই আকৌ আহি পেলাই ঘৰ পাওঁতে মোৰ 6:30তকৈ অকণমান বেছি হ'ল, আন্ধাৰ হ'ল। আন্ধাৰ হওঁতে মই ঘৰলৈ আহিছোঁ। মই ঘৰ নাপাওঁতেই মোৰ স্কুটিখনৰ লাইটৰ পোহৰত মোৰ ঘৰৰ গেটৰ ভিতৰত 3জোপামান চেনিকল আছে, ডাঙৰ ডাঙৰ গছজোপা মানে ভিতৰত আছে, পাতখিনি মানে বাহিৰলৈ আছে। মই নিজেই চকুৰে দেখিছোঁ, ঘৰটোৰ লাইটৰ পোহৰত মই দেখিছোঁ যে 3গৰাকী মানুহ সেই কলগছজোপাৰ তলতেই মানে ৰখি আছে, উৰণি লৈ লৈ আছে দেই। উৰণিখন এনেকৈ লৈ কাণেদি এনেকৈ কাপোৰখন এনেকৈ উলিয়াই পেলাই লৈ ৰখি আছে, মই নিজে দেখিছোঁ। আৰু মই আগতে কোৱাৰ্টাৰত আছিলোঁ, সেই কোৱাৰ্টাৰত থকা মোৰ ষ্টাফৰ বাইদেউ 3গৰাকী মই নিজেই লাইটৰ পোহৰত দেখিছোঁ। মোৰ চকুক মানে মই বহুত বিশ্বাস কৰোঁ। তাৰপিছত মানে মই তেতিয়া মনলৈ যেতিয়া বাইদেউহঁতক দেখিলোঁ, তেতিয়া মোৰ মনলৈ এটা ভাৱ আহিল যে বাইদেউহঁত আহিছে, ভালেই হ'ল, মই যিহেতুকে চাহ খাবলৈ কেইটামান কিবাকিবি ভাল ভাল বস্তু আনিছিলোঁ, চাহ দিব পাৰিম। আৰু আজিতো একোৱেই নাছিলে মোৰ ঘৰত, মোৰ আজি বহুত লাজ পালোঁহেঁতেন। সেইকণ সময়ত 1 ছেকেণ্ডৰ কাৰণে মোক সেইটোৱে মনলৈ মানে ভাৱ আহিল। তাৰপিছত মই যেতিয়া তেনেকৈ আহিলোঁ, আহি স্কুটিখন ৰখাই দিছোঁ, দুৱাৰমুখত কোনো নাই বুলি কোৱাৰ লগে লগে মই পথাৰলৈ চাইছোঁ, কোনো নাই, ৰাস্তা গোটেইটো চাইছোঁ, কোনো নাই, ক'লৈ গ'ল। তেতিয়া কিন্তু মই অকণো ভয় খোৱা নাছিলোঁ। লাহে লাহে মই ঘৰৰ স্কুটিখন ৰখাই গেট খুলিলোঁ, গ্ৰিল খুলিলোঁ, খুলি পেলাই মই বাহিৰৰ লাইট দিলোঁ, দি ভিতৰলৈ সোমাই গ'লোঁ। আমাৰ ব্ৰুন, তাক মই ব্ৰুন বুলি মাতোঁ, সিটো বাহিৰলৈ ওলাই আহিলে, তেতিয়া কোনো নাই। তাৰপিছত মই গ্ৰিলখন মাৰিছোঁ, বেগ চেগ মই ভিতৰলৈ আনি লৈ পেলাই গ্ৰিলখন মাৰি পেলাই মানে দৰজাখনো মাৰি দিছোঁ। মই ইমানেই কঁপিছোঁ, কঁপি মই থাকিব নোৱাৰি মই কি কৰিছোঁ, মোৰ বেডৰুমৰ দৰজাখনো ভিতৰৰ পৰা লক কৰি মই ভিতৰত সোমাই আছোঁ। খুব গাটো মানে কঁপিছে, একদম গোটেই গাটো ঠাণ্ডা হৈ গৈছে। তাৰপিছত কোনো ঘৰত নাই। ল'ৰাটো প্ৰায় 8টামান বজাত অফিচৰ পৰা অহাৰ লগে লগে মই তাক ক'লোঁ, তুমি ঘৰৰ বাইকখন ৰখোৱাচোন, কোনোবা এনেকৈ আহিছিল, তুমি ভিতৰত চোৱাচোন কোন সেয়া মানুহ, মই নিজে দেখিছোঁ, আমাৰ সেয়া মোৰ কোৱাৰ্টাৰৰ ওচৰৰ মানুহ। সি গোটেইখন চালে, সি হাঁহি ভিতৰত সোমালে, একো নাই। আকৌ মই গ্ৰিলখন মাৰি দিছোঁ, দি মই ধূপ জ্বলাইছোঁ, ধূনা জ্বলাইছোঁ। আৰু মায়ে কৈছিলে যে তেনেকৈ ভয় খালে তই সৰিয়হ জ্বলাই দিবি, আৰু কাগজ চাগজ জ্বলাই মই এসোপামান সৰিয়হ মই ফুটাই গোটেই ধোঁৱা কোৱা কৰি দিছোঁ। তাৰপিছত মই ভিতৰ সোমাই তাক চাহ তাহো নিদিলোঁ। মোৰ মানে গোটেই গাটো জ্বৰ উঠিছে, ঘামিছোঁ, আৰু মোৰ অইনটো বাদ দিয়ক, মই খেপ গিলিব নোৱাৰা অৱস্থা হৈ গ'ল। ডিঙি বিষ, মই খেপো গিলিব নোৱাৰোঁ, ভয়ত মই থাকিব পৰা নাই। বহুদিনৰ আগতে মানে মোৰ ঘৰটো গাঁওখনৰ পৰা অকণ ভিতৰলৈ সোমোৱা। বহুতো বুঢ়া মানুহে কয় মানে যে এই ৰাস্তাটোত অকণ ভয় কৰে মানে আহিবলৈ, কিন্তু মই আজি 1.5 বছৰ হ'ল মই একো ভয় নকৰোঁ, আৰু মই একো বস্তুলৈ মই ভয়েই নকৰোঁ। তাৰমানে মই একোলৈ ভয় নকৰোঁ, মই অকলে থাকিবলৈকো মই ভয় নকৰোঁ। তাৰপিছত তেনেকৈ থাকোঁতে মই প্ৰায় যেতিয়া ৰাতি হৈ আহিছে, মোৰ বেছি গাটো বেয়া লাগি আহিছে, জ্বৰ উঠি আহিছে। তাৰপিছত
ৰাতি 12টা 12:30মান বজাত ইমান ৰাস্তাটোত কুকুৰে ভুকিছে, ইমান কুকুৰে ভুকিছে। তাৰপিছতো মই খিৰিকী দি মানে এনেকৈ একেবাৰে চব মানে মনে মনে চাইছোঁ, মোৰ ভিতৰৰ পৰা চব দেখি থাকি, কিন্তু বাহিৰৰ পৰা ভিতৰলৈ নেদেখি গ্লাছখিনি ডে নাইট মই চব চাইছোঁ, একো নাই, একো বস্তুৱে নাই। তাৰপিছত গোটেই ৰাতি মই চকু মেলিয়েই থাকিলোঁ। ৰাতিপুৱা চকুটো জিপি আছোঁ জোৰত, ভয়ত। তাৰপিছত মেলি দিছোঁ যে ৰাতিপুৱা একে ৰ'দ, প্ৰায় 8টা বাজি গ'ল। তেতিয়া মই ভাবিছোঁ ৰাতি টাইম হ'ল ৰাতিপুৱা, মই তথাপিও মোৰ টোপনি নাহিল, গোটেই গা বিষ, এতিয়া গোটেই জ্বৰ। তাৰপিছত মোৰ ঘৰৰ অলপ দূৰত এখন শ্মশান আছে, মই সেই কথাও মনলৈ আহিল এতিয়া, শ্মশানখনৰ কোনো কিবা বেয়া বস্তুৱে আহিছিল নেকি। মই নিজৰ চকুৰে যেতিয়া দেখিছোঁ, মই এই কথাটো মনৰ পৰা এতিয়া ওলাই যোৱা নাই। মোৰ ডিঙি বিষ, খেপ গিলিব নোৱাৰোঁ, জ্বৰ, অনবৰত ঘামিয়ে আছোঁ, কি কৰিম। কিন্তু মোৰ ভিতৰলৈ একো বেয়া বস্তু অহা নাই বা মোক একো অপকাৰ কৰা নাই, একোৱে কৰা নাই। কিন্তু মই থাকিব পৰা নাই, একদম মানে খুব টেনশ্যন হৈ আছে। কোন আহিছিল, ক'লৈ গ'ল, পথাৰখনলৈ যদি গ'ল, পথাৰখনত মই বহুত দূৰলৈ দেখি, আৰু ষ্টেচনৰ লাইটৰ পোহৰত তাত আপোনাৰ কুকুৰ এটা হ'লেও পথাৰত মই দেখোঁ, বা ৰাস্তাৰ বহুত দূৰলৈকে মই দেখোঁ, কিন্তু এতিয়া একো নাই। আৰু মঙলবাৰ শনিবাৰে অকণমান মায়ে সন্ধিয়া বাহিৰত ওলাই থাকিবলৈ মানা কৰিছিল। কালি মঙলবাৰ আছিল, সেইটো কাৰণে মই বেছি ভয় খাইছোঁ। আৰু দুদিনমানৰ আগত শ্মশানত তেনেকৈ 3জনমান মানুহ জ্বলাইছে, মই ঘৰৰ পৰা দেখি থাকোঁ। সেইবিলাকো মানে ইমান মই ভয় নকৰোঁ। মই শ্মশানত যেতিয়া মানুহ জ্বলায়, মই তেতিয়া ইয়াত ধূপ জ্বলাই পেলাই মই সেৱা কৰোঁ। মই সেই শ্মশানলৈ চাই মই সেৱা কৰোঁ, কিন্তু মই অকণো ভয় নকৰোঁ। কিন্তু কালি মই নিজ চকুৰে দেখা সেই 3গৰাকী মানুহ কোন আছিল আৰু ক'লৈ গ'ল, এই কথাটো ভাবিয়েই মোৰ এতিয়া খুব জ্বৰ। এতিয়া মই ৰাতিপুৱা, এতিয়াতো 11টা বাজি গ'ল, মই অকল একাপ চাহ খাইছোঁ। মই ডিঙিৰ বিষ, মই ভয়তে মানে মোৰ একেবাৰে হাৰ্টৰ অসুখৰ নিচিনা হৈ গৈছে, একে ধপধপাই আছে বুকুখন, বহুত ভয় লাগিছে। সেইকাৰণে মই আপোনালোকক ক'লোঁ, আপোনালোকে যদি পাৰে কিনো ঘটনাটো শুনি পেলাই, কিনো বস্তু, মোক অকণমান উপায় দিবচোন। হনুমান চালিচাখনো পঢ়ি আছোঁ, ৰাতিও হনুমান বাবাক মাতিছোঁ, মই যিহেতুকে তেওঁক পূজা কৰোঁ, সদায় পূজা কৰোঁ, হনুমান চালিচা পঢ়োঁ, তেওঁকেই মাতি আছোঁ। আৰু কিনো বস্তু, কিনো কথা, মানে মইতো নিজে চকুৰে দেখা কথা দেই, মই নিজে চকুৰে দেখিছোঁ, নহ'বা মই ইমান ভয় নাখাওঁ। আপোনালোকে যদি পাৰে মোক এটা উপায় দিবচোন, ধন্যবাদ। বহুত অশান্তি লাগিছে, বহুত টেনশ্যন।